নমস্কাৰ বন্ধুসকল, নৰ্থ ইষ্ট কুকাৰ্ছত আপোনালোকক পুনৰবাৰ স্বাগতম জনাই মই দীপশিখাই আজি আন এটা নতুন ৰেচিপি লৈ আহিছোঁ, যিটো কেঁচা আমেৰে সহজতে ঘৰত মাছৰ আঞ্জা বনাব পাৰি। এয়া মই নদীৰ কুহি মাছ লৈছোঁ। এতিয়া আমি ভালদৰে নিমখ আৰু হালধি সানি ল'ম। মই এতিয়া হালধি সনা মাছকেইটা হাফ ফ্ৰাই কৰিম। মই বিলৰ কুহি মাছ লৈছোঁ। আপোনালোকে যিকোনো ধৰণৰ মাছ ল'ব পাৰে বজাৰৰ পৰা। মাছখিনি মোৰ আধা ভজা হৈ গৈছে। এতিয়া মই এইখিনি উলিয়াই থ'ম। মাছ ভজা তেলখিনিতে মই এতিয়া শুকান জলকীয়া আৰু পাঁচফোৰণ দি ল'ম। এতিয়া আমি থেতেলি লোৱা নহৰু অলপ দিম। কেঁচা জলকীয়া দিম। আমি কাটি লোৱা আমৰ টুকুৰাখিনি দিম। আমখিনি ভজা হৈছে। মই ইয়াতে নিমখ 1 চামুচ দিছোঁ আৰু অলপ হালধি দিছোঁ। এতিয়া মই ইয়াতে অলপ চেনি দিম। যিহেতু মই বেছি টেঙা খাই বেয়া পাওঁ, সেইটো কাৰণে চেনি দিছোঁ। আপোনালোকে চেনি নিদিয়াকৈও খাব পাৰে যদি টেঙা কৰি ভাল পায়। আমখিনি এতিয়া ভজা হৈ গৈছে। আমি ইয়াতে 250 ml পানী দিম। জোলখিনি এতিয়া উতলাই আহিছে। এইখিনি ডাঠ কৰিবৰ কাৰণে আমি 2 চামুচ পিঠাগুড়ি দিছোঁ, যাতে জোলকণ ডাঠ হয়। জোলখিনিত এতিয়া মাছখিনি দিব পৰা হৈছে। জোলখিনি দেখিছে পিঠাগুড়ি দিয়াৰ বাবে অলপ ডাঠ হৈ গৈছে। আঞ্জাখন এতিয়া নমাবৰ পৰা হৈছে। আমি শেষত ধনিয়া পাত দিম।